বহুতখিনি ঘাট প্ৰতিঘাতৰ মাজেৰে আজি এইখিনি পৰ্যায় পালোঁ প্ৰথমত হ'ল 2011 বীজৰ পৰা মাত্ৰ এটা ধানহে গজালি ওলাইছিল মাত্ৰ এটা ধান এটা ধানৰ পৰা এটা বীজৰ পৰা খেতি কৰি 150 গ্ৰাম বীজ পাইছিলোঁ 2011 চনত বীজখিনি পিছত এই দ্বিতীয় বছৰত সেইটো বীজ হিচাপে ৰাখি খেতি কৰাৰ পিছত 48 কিলোগ্ৰাম পালোঁ 48 কিলোগ্ৰাম এতিয়া যে ধানটোৰ নাম আপোনাৰ নামেৰে হয় ইয়াক লৈ আপুনি গৌৰৱবোধ কৰে নে হয় সেইটো মোৰ কাৰণে খুব গৌৰৱবোধ কৰিছোঁ যিহেতু 14 চনত তেতিয়া অসমত প্ৰথম আন্তঃৰাষ্ট্ৰীয় কৃষি মেলা হৈছিল আমাৰ খানাপাৰাত আৰু তেতিয়াই আমাৰ কৃষি বিভাগৰ ফালৰ পৰা উপেন্দ্ৰ ৰাইজ হিচাপে স্বীকৃতি দিছিল এতিয়া মাৰ্কেট ব্লেক ডেজৰ কাৰণে গোটেই অসম বা গোটেই ইণ্ডিয়াত বা বিশ্বত ইমান ব্লেক ডেজৰ মাৰ্কেট ইমান ভাল হৈছে সেইকাৰণে যাতে এই ব্লেক ডেজ খেতি কৰিয়ে আমাৰ যাতে খেতিয়কসকলে লাভৱান্বিত হ'ব ইয়াৰ মাৰ্কেটৰ কোনো অসুবিধা নাই